যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু ইম্পৰ্টেণ্ট ছন্দ বিচাৰি আছা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। মই এইটো ভিডিঅ'ত তোমালোকক কেইটামান ছন্দ দেখুৱাই দিম, তোমালোকে সেইকেইটা ছন্দ লিখি শিকি যাবা। ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পাবা। তোমালোকে মনত ৰাখিবা, তোমালোকৰ ছন্দটো লিখিলে 1 মাৰ্কছ আৰু উদাহৰণটো দিলে 1 মাৰ্কছ। টোটাল ছন্দৰ পৰা তোমালোকৰ মাৰ্কছ আছে 4। তিনিটা দিয়া থাকে, যিকোনো দুটা তোমালোকৰ লিখিব লাগে এক্সামত। মই তোমালোকক যিবিলাক ছন্দ দেখুৱাই দিম তোমালোকে সেইকেইটা ছন্দ শিকি যাবা। ইয়াৰে পৰা তোমালোকৰ কমন পাবা মেট্ৰিক পৰীক্ষাত। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি চাওঁ কোনকেইটা ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। প্ৰথমতে চাবা মিত্ৰাক্ষৰ ছন্দটো চাবা। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে মিত্ৰাক্ষৰ ছন্দ। তোমালোকে ইয়াৰ পৰা লিখি শিকি যাবা। যি ছন্দত প্ৰথম চৰণৰ শেষ বৰ্ণৰ লগত দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ ধ্বনিৰ মিল থাকে তাকেই মিত্ৰাক্ষৰ ছন্দ বোলে। তোমালোকে মনত ৰাখিবা। মিত্ৰাক্ষৰ ছন্দ লিখি দিলে 1 মাৰ্কছ আৰু উদাহৰণটো দিলে 1 মাৰ্কছ। টোটেল 2 মাৰ্কছ। এটা ছন্দত 2 মাৰ্কছ আহে মেট্ৰিক পৰীক্ষা। তাৰপিছত চাবা অমিত্ৰাক্ষৰ ছন্দ। অমিত্ৰাক্ষৰ ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে। তোমালোকে ইয়াৰ পৰা লিখি শিকি যাবা। প্ৰথম চৰণৰ শেষ বৰ্ণৰ লগত পৰৱৰ্তী অৰ্থাৎ দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ লগত ছন্দৰ ধ্বনিগত মিল নাথাকে তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে। তোমালোকে মনত ৰাখিবা। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে এই ছন্দটো। তোমালোকে মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ দুটাৰ পৰা এটা মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। এইবাৰৰ 100% চিয়'ৰ দুটাৰ পৰা এটা তোমালোকৰ আহিব। তাৰপিছত চাবা পয়াৰ বা পদ ছন্দ। এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে এই ছন্দটো, তোমালোকে শিকি যাবা। তাৰপিছত চাবা ঝুমুৰা ছন্দ। ঝুমুৰা ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা। এই ছন্দটো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তোমালোকে ইয়াৰ পৰা লিখি শিকি যাবা। তোমালোকে লিখি দিবা এটা স্তবকত 4টা চৰণযুক্ত আৰু কম সংখ্যাৰ মাত্ৰাযুক্ত ছন্দক কি বোলে? ঝুমুৰা ছন্দ বোলে। তোমালোকে ঝুমুৰা ছন্দ লিখি দিবা আৰু উদাহৰণটো দি দিবা। ইয়াৰ পৰা তোমালোকে ফুল মাৰ্কছ পাই যাবা। তাৰপিছত চাবা একাৱলী ছন্দ। একাৱলী ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা। এইটো 2016 চনত আহিছিল আৰু 18 চনত আহিছিল। 2018 চনত আহিছিল। এইবাৰৰ কাৰণে এই ছন্দটো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে লিখি শিকি যাবা। বহুত ইম্পৰ্টেণ্ট হয় দেই। মই তোমালোকক যিবিলাক ছন্দ দেখুৱাই দি আছোঁ তোমালোকে ইয়াৰে পৰাই কমন পাই যাবা 100% চিয়'ৰ। তাৰপিছত দুলৰি ছন্দ তোমালোকে লিখি শিকি যাবা। দুলৰি ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে আৰু পয়াৰ ছন্দটো তোমালোকে লিখি শিকি যাবা। মই তোমালোকক আকৌ এবাৰ কৈ দি আছোঁ, যিবিলাক তোমালোকৰ শিকিবই লাগিব দুলৰি ছন্দ তোমালোকে লিখি শিকি যাবা। তাৰপিছত একাৱলী ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে লিখি শিকি যাবা। তাৰপিছত চাবা ঝুমুৰা ছন্দ। ঝুমুৰা ছন্দটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি যাবা। তাৰপিছত চাবা মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ। এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ এই দুটাৰ পৰা এটা তোমালোকে মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ তোমালোকে দেখিবলৈ পাবা। তাৰপিছত তোমালোকে চাবা ঝুমুৰা, একাৱলী আৰু দুলৰি ছন্দ। ইয়াৰ পৰা তোমালোকে এটা দেখিবলৈ পাবা। তোমালোকে টোটাল মাৰ্কছ পাই যাবা ছন্দৰ পৰা 4 মাৰ্কছ তোমালোকে মেট্ৰিক পৰীক্ষাৰ বাবে নিশ্চিন্ত কৰি থৈ দিব পাৰা। তোমালোকে ইয়াৰ পৰা লিখি শিকি যাব পাৰা। মই তোমালোকক এইটো ভিডিঅ'ত যিবিলাক ছন্দ দেখুৱাই দিলোঁ তোমালোকে সেইকেইটা চাবা। ইয়াৰে পৰাই তোমালোকৰ আহিব এক্সামত। যদি তোমালোকৰ কোনোবা ছন্দ বুজাত অসুবিধা থাকে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম।